বহুত কষ্ট কৰিছে দাদাই প্ৰেক্টিছ কৰিছে ষ্টিকডাল আপোনালোকে চাগে গীতটোত দেখিছে মোৰ মন গীতটোত দাদাই ষ্টিক এডাল লৈছে প্ৰেক্টিছ কৰি থাকে মানে চকুকেইটা মুদি হ'লেও মানে প্ৰেক্টিছ কৰিব যে এফালে এফালে কি আছে দাদাই ৰিয়েল ফিলিংছটো মানে লৈছে আৰু মনৰে কইনা গানটোৰ শ্বুটিঙৰ সময়ত পোৱা আৰু ৰৈ ৰৈ বিনালে সময়ত পোৱা মাজত তেওঁ কিবা ডিফাৰেঞ্চ দেখিছিলানে মই ডিফাৰেঞ্চটোতো তেনেকুৱা নহয় কাৰণ দাদাই মানুহৰ বাবেই আছিলে সদায় আৰু বহুত চিম্পল সেইবাবেতো আমি দাদাৰ লগত কানেক্ট কৰিব পাৰোঁ এটা সৰু সৰু বস্তু দাদা চোন তেনেকুৱা আমিও চোন কৰোঁ তেনেকুৱা চ' সেইবাবে আমি দাদাৰ লগত ৰিলেট কৰিব পাৰোঁ বস্তুবোৰ চেঞ্জ বুলি ক'বলৈ গ'লে ৰৈ ৰৈ বিনালেখন দাদাই কিন্তু অভিনয় হিচাপে বা চিনেমা হিচাপে নল'লেই দাদাৰ ভিতৰতে যেন ৰাহুল সোমাই আছে সেইটো আমাক কিন্তু ফিল কৰালে আৰু দাদাই নিজেও সেই বস্তুটো ফিল কৰিছে ৰৈ ৰৈ বিনালেখনৰ বাবে মানে বহুত কষ্ট কৰিছে দাদাই প্ৰেক্টিছ কৰিছে ষ্টিকডাল আপোনালোকে চাগে গীতটোত দেখিছে মোৰ মন গীতটোত দাদাই ষ্টিক এডাল লৈছে প্ৰেক্টিছ কৰি থাকে মানে চকুকেইটা মুদি হ'লেও মানে প্ৰেক্টিছ কৰিব যে এফালে এফালে কি আছে দাদাই ৰিয়েল ফিলিংছটো মানে লৈছে আৰু এজন ব্লাইণ্ড পাৰ্চনে এজন অন্ধ ব্যক্তিয়ে কেনেধৰণৰ বস্তুবোৰ তেওঁলোকৰ মানে হয় অনুভৱ কৰে সেই বস্তুটো দাদাই বহুত কষ্ট কৰিছে সেই বস্তুটো বুজিবৰ বাবে বা ৰাইজক দেখুৱাবৰ বাবে আজি যদি দাদা আমাৰ মাজত থাকিলেহেঁতেন আৰু ধুনীয়াকৈ বুজাব পাৰিলেহে দাদাই কিমান কষ্ট কৰিছে সেই কেৰেক্টাৰটোৰ কাৰণে চ' মই দেখিছোঁ দাদাই সেই কেৰেক্টাৰটোক 100%তকৈ মানে বেছি দিছে আৰু দাদাই নিজেই কৈছে আৰু তহঁতে চাবি না ৰাইজ পাগল হৈ যাব আৰু চাগে দাদাই চব জানিছিলে